ফ্ৰেণ্ডছ, কিছুমান মানুহ এনেকুৱাও আছে ডায়েটিং আৰু ব্যায়াম নকৰিও বহুত ফিট বা শৰীৰটো সুস্থ থাকে। ফিটনেছ এক্সপাৰ্ট অনুসৰি ফিট বা ভাল শৰীৰ থকা মানুহবোৰ এনেকুৱা কিছুমান অভ্যাস থাকে যিটোৰ কাৰণত তেওঁলোকৰ শৰীৰত এক্সট্ৰা ফেট জমা নহয় বা জমা হ'লেও সোনকালে ডিজলভ হয়। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। ভাল লাগিলে ভিডিঅ'টোৰ প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডছ, আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ফিট বা সুস্থ শৰীৰ ৰাখিবৰ বাবে কিছুমান অভ্যাস যি সকলো মানুহে কৰিব লাগে। তো ইয়াৰ ভিতৰত প্ৰথম বস্তুটো হ'ল ৰাতিপুৱা উঠিয়েই এগিলাচ পানী খাব লাগে। ইয়াৰ বাবে শৰীৰ ডিটক্স হয়, ডাইজেষ্টিভ বা হজম শক্তি ভাল হয় আৰু মেটাবলিজম ঠিক থাকে, যিটোৰ বাবে চৰ্বি জমা হ'ব নোৱাৰে। তাৰপিছত ব্যায়াম কৰা। ইয়াৰ বাবে তেজ সঞ্চাৰিত ভাল হয়, শৰীৰৰ মাচুল টাইট হয়, এক্সট্ৰা ফেট আৰু কেলাৰী বাৰ্ণ হয়, বডি ফিট থাকে। ভাল ৰাতিপুৱাৰ আহাৰ। ৰাতিপুৱা উঠি 30 মিনিটৰ ভিতৰত ভাল ৰাতিপুৱাৰ আহাৰ খালে দিনটো হেল্ডি আৰম্ভ হয়। তেতিয়া দুপৰীয়া আহাৰত বেছি কেলাৰী ইনটেক নহয়। ডায়েটত প্ৰটিন আৰু ভাল চব্জি লোৱা। ইয়াৰ বাবে পেট বহুত সময় পৰ্যন্ত ভৰা থাকে, বাৰে বাৰে ভোক নালাগে, ডাইজেশ্যন আৰু মেটাবলিজম ভাল হয় ইত্যাদি। মিঠা কম খোৱা। চিনিত ফেক্ট্ৰছ থাকে যি ফেট বঢ়ায়, তো মিঠা কম খালি শৰীৰত ফেট নাবাঢ়ে। ফল চব্জি বেছিকৈ খোৱা। ইয়াৰ ফলত কেলাৰী ইনটেক কম হয় আৰু ডাইজেশ্যনো ভাল থাকে। ফিজিকেল এক্টিভিটি অলপ বেছি কৰা। এনেকুৱা সৰু সুৰা কাম কৰিলে কেলৰি বাৰ্ণ হয় আৰু শৰীৰত ফেট জমা হ'ব নোৱাৰে। গোটেই দিনটোত 6 গিলাচৰ পৰা 8 গিলাচলৈ পানী খাব লাগে, যিটোৰ বাবে শৰীৰত টক্সিন ওলায় বা পেট ভৰা ভৰা থাকে, কেলৰি ইনটেক কম হয় ইত্যাদি। ভালকৈ চবাই খাদ্য খোৱা। সকলো ধৰণৰ খাদ্য কমেও 30 ছেকেণ্ডকৈ চবাই খালে হজম শক্তি ভাল হয়, শৰীৰৰ ফেট জমা নহয়। তাৰপিছত প্ৰতিদিন 6ৰ পৰা 8 ঘণ্টালৈ টোপনি দিয়া, না ইয়াতকৈ বেছি না ইয়াতকৈ কম। ইয়াৰ বাবে ভোক কণ্ট্ৰলত থাকে, হাই কেলৰি খাদ্য খাব মন নাযায়, খং কণ্ট্ৰলত থাকে ইত্যাদি। তো ফ্ৰেণ্ডছ, এয়া আছিল সুস্থ বা ফিট থাকিবৰ বাবে 10টা অভ্যাস যি সকলো মানুহে কৰাটো প্ৰায়ে সম্ভৱ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।